হেল্ল' সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। একদম পূৰা কামত ব্যস্ত আজি মানে কাইলৈ আমাৰ শাহুৰ বছৰেকীয়া শ্ৰাদ্ধ আছে। সেয়া আজিয়ে ঘৰ দুৱাৰবোৰ বোলো অকণমান মুচি চাফা কৰি থওঁ, নহ'লে ৰাতিপুৱা খুব খলিধলি হয়। 10মান বজাত ভকত আহিবই বুলি কৈছে। সেয়া এতিয়া স্কুলৰ পৰা আহি চিধা কাম কৰিছোঁহি। এইফালে ধৰাকেইখন এতিয়া ধুবলৈ উলিয়াই থৈছোঁ। এইকেইখন এতিয়া ধুনীয়াকৈ ধুই পখালি একদম থিয়কৈ থৈ দিম, তেতিয়া পানীটো গুচি যাব। 3টা বাজি গ'লগৈ। কিবা এটা খাই লওঁ, ইমান জোৰ ভোক এটা লাগিছে, কৰিবলৈ এলাহ লাগিছে। কিবা ৰুটি এটাকে বনাই খাই আকৌ কাম কৰিম আৰু। বতৰটো অকণমান ডাৱৰীয়া নিচিনা কৰিছে আজি, আৰু মই এয়া গেছ ষ্ট'ভখন বাহিৰলৈ উলিয়াই দিলোঁ। উলিয়াই ইয়াতে পিঠা কেইটামান ধৰিছোঁ। এতিয়া ভাতকেইটা ভোগত চাহ দিব লাগিব, সেইবাবে তিল দিয়া পিঠাকে বনাইছোঁ কেইটামান। বতৰ যিহেতু বৰ ডাৱৰীয়া কৰিছে, সেইবাবে তেওঁলোকে এইডোখৰত জুই জ্বলোৱা এডোখৰতে তেওঁলোকে শাক কুটিবলৈ লৈছে। এইফালে আইতাই লাহেকৈ কেৰাহী পাতিলেই, এইফালে চব্জি আৰু ডাঙৰ বৌ লাগি আছে লগত। এইফালে তেওঁলোকে এতিয়া বনাবলৈ লাহেকৈ আৰম্ভ কৰিছে আৰু। এইফালে বাকেটকেইটা দেখিছেনে, সৰু সৰু ডাবৰকেইটা, এই 4টাতে সাজ থৈছোঁ এতিয়া আজি ভকতক দিবৰ বাবে। আমাৰ ঘৰটো সৰু বাবে আলহী য'তে ত'তে বহিবলগীয়া হৈছে। এনেকৈ দিছোঁ আৰু উপায় হে আগলৈকে ভগত বৈষ্ণৱৰ চৰণত আৰু ভগৱন্তৰ চৰণত সেৱা ধৰি থাকিবলৈ শক্তিধৰ পুৰুষে ভক্তি পাত্ৰ কৰি ভগৱন্ত অভয়পদ পংকজ ঠাই দি কৃপা হৰি ভাল বোলে সমান ব্ৰহ্মজীয় বোলে হেঁচাতি পটু গাতি দিলে মাংস ফেৰি যেনেকৈ ভকতৰ লৈ হ'ল জিয়তীয় বোলে সস্তানে গতি কৰি খাই দিয়ক, ধুনীয়াকৈ শুই থাকিব, একো আপত্তি নাই, হয় নাই? শুই থাকিলে মানে গৈছোঁ। সকলো আলহী খাই বৈ গ'ল আৰু আমিও এতিয়া ভাত পানী খাই বৈ আজৰি হ'লোঁ। 11টা এতিয়া বাজিলেই। এয়া পিছফালে চোতালতে আমি লাভলীহঁতৰ পৰিয়ালটোৱে আমিয়ে জুই ফুৱাই আছোঁ। আজি এতিয়া আজৰি হৈছোঁ দেই ৰাইজসকল, ইমান ভাগৰ লাগিছে এতিয়া। কালিয়ে ভিডিঅ' আপলোড দিম বুলি ভাবিছিলোঁ, ৰাতি আলহী যাওঁতে মেলোঁতে মানে 12টা বাজিলে আৰু কালি। ক'ত 12টা বজাৰ ৰাতি আকৌ ভিডিঅ' মানে এডিটিং কৰি আপলোড দিবলৈ সময় থাকে। মই সেইবাবে ঠাণ্ডাও বেছি ঠাণ্ডা লাগিলে, গোটেই দিনটো মানে ঠাণ্ডাতে কৰি থকা হৈছে না, খালী ভৰিয়ে থকা হৈছে। তাতে দিনটো ভাত খোৱা নাছিলোঁ যে, মই একেবাৰে ৰাতিহে খাইছোঁ আৰু একদম মানে গাটো বেয়া লাগিলে, সেইবাবে কালি ভিডিঅ' হেৰি কৰা নহ'লে আৰু বাকীখিনি খোৱা বোৱা বহুতখিনি ভিডিঅ' কৰিবলৈ থাকিলে, মই সুবিধাই নাপালোঁ। আলহীখিনি সৰহ হ'ল যে, অকলশৰীয়া মানুহ, ভতিজাবৈ এজনী আহিলে বাৰু, তাই অকণমান সহায় কৰি দিলেহি, নহ'লে ৰাতি বৰ প্ৰব্লেম হ'লহেঁতেন মোৰ, অকলে দিগদাৰ হ'লহেঁতেন। ঠাণ্ডাটোৰ কাৰণে আৰু বেলেগ একো নাই বাৰু। ইমান ঠাণ্ডা, মাখিবোৰে ইমান আমনি কৰিছে দেখিছেনে? তেনেহ'লে কেনেকুৱা পাই জনাব। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰোঁ। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।